হাই গাইজ, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ক'বলৈ গৈ আছোঁ যে হোৱাটছআপ একাউণ্ট কেনেকৈ খুলিব। হোৱাটছআপ একাউণ্ট খুলিব লাগিলে তোমালোকে কি কৰিব লাগিব মই গোটেইখিনি ষ্টেপ বাই ষ্টেপ কৈ যাম। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। দোস্ত, প্ৰথমতে তোমালোকে কি কৰিব লাগিব, ইয়াত যে হোৱাটছআপ এপছটো তোমালোকে ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা। তোমালোকে প্লে ষ্ট'ৰলৈ যোৱা, প্লে ষ্ট'ৰলৈ গৈ তোমালোকে ইয়াত চাৰ্চ কৰা যে হোৱাটছআপ। ইয়াত আহি গৈছে হোৱাটছআপ ওপৰতে প্ৰথমটো হোৱাটছআপ মেছেঞ্জাৰ। ইয়াত মই ইনষ্টল কৰি ৰাখিছোঁ, সেইকাৰণে মোৰ ইয়াত অ'পেন আহিছে। তোমালোকে ইনষ্টল কৰিবা, তাৰপিছত কি কৰিবা যে অ'পেন কৰি দিবা। অ'পেন কৰাৰ পাছত তোমালোকৰ এনেকুৱা এটা পেজত আহিব পাৰিবা। ইয়াত তলত লিখা আছে যে এগ্ৰি এণ্ড কণ্টিনিউ। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত তোমালোকে এইটো পেজত আহিব পাৰিবা। ইয়াত প্ৰথমতে খুজিছে তোমাৰ ফোন নম্বৰটো। তোমালোকে যিটো নম্বৰত হোৱাটছআপ খুলিব বিচাৰিছা সেই নম্বৰটো ইয়াত বহুৱাই দিবা। মই ইয়াত মোৰ নম্বৰটো বহুৱাই দিছোঁ। এইটো নম্বৰ বহুৱাই দিছোঁ। তোমালোকে যিটো কাণ্ট্ৰিৰ হয় সেইটো কাণ্ট্ৰি ইয়াৰ পৰা তোমালোকে চিলেক্ট কৰি ল'ব। মই যিহেতু ইণ্ডিয়াৰ হয় মই সেইকাৰণে ইয়াত ইণ্ডিয়ান চিলেক্ট কৰি ৰাখিছোঁ। তোমালোকে য'ৰে হয় ইয়াৰ পৰা তোমালোকে চিলেক্ট কৰি ল'ব পাৰিবা। ইয়াৰ পাছত তোমালোকৰ নম্বৰটো বহুৱাই ইয়াত নেক্সটত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ ইয়াত এটা চাওঁ, ইয়াত দিছে উই উইল বি ভেৰিফাই দ্য ফোন নম্বৰ। তোমাৰ নম্বৰটো যদি ইয়াত কিবা শুদ্ধ হৈছে তোমালোকে এডিটত গৈ শুদ্ধ কৰি ল'ব পাৰিবা। মোৰ নম্বৰটো যিহেতু শুদ্ধ হৈ আছে মই এতিয়া অ'কে কৰি দিছোঁ। এতিয়া আমাৰ এটা কোড আহিব, সেই কোডটো আমি ইয়াত বহুৱাই দিব লাগিব। যদি কোডটো যদি দেৰি কৰে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা কল কৰিব পাৰিবা। মোৰ অলৰেডি আহি গৈছে ইয়াত যে 582 তাৰপিছত 604। এইটো মোৰ কোডটো মই ইয়াত দিছোঁ, বহুৱাই দিলোঁ। ইয়াত তোমালোকৰ হোৱাটছআপ একাউণ্টটো সম্পূৰ্ণকৈ খোলা গৈছে। চোৱা, অলপ ৱেইট কৰিবলৈ কৈছে। ইয়াত তোমালোকে নামটো বহুৱাই দিবা। তোমালোকৰ যি নাম সেই নামটো ইয়াত বহুৱাই দিবা। ইয়াত মোৰ নামটো মই বহুৱাই দিছোঁ। দি কেনে মই ইয়াত কি কৰিম যে নেক্সটত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত হোৱাটছআপ একাউণ্টটো খোলা যাব। চোৱা, তোমালোকৰ হোৱাটছআপ একাউণ্টটো সম্পূৰ্ণকৈ খোলা গৈছে। ইয়াত চোৱা, ইয়াত ক্লিক কৰি দিবা। ইয়াত চোৱা, তোমালোকৰ নম্বৰ হোৱাটছআপ নম্বৰ যিমান আছে ইয়াত আহি যাব গোটেইকেইটা। তোমালোকে যে হোৱাটছআপ একাউণ্টটো যদি ডিলিট কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে ডিলিট কৰিব পাৰিবা। ডিলিট কৰিব লাগিলে তোমালোকে ইয়াত যাব লাগিব। ইয়াত যাবা, তোমালোকে ইয়াত ছেটিংছত যাবা। ছেটিংছত যোৱাৰ পাছত তোমালোকে প্ৰথমতে ইয়াত দেখিছা যে একাউণ্ট, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত তলত দেখিছা যে ডিলিট মাই একাউণ্ট, ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ ফোন নম্বৰটো বহুৱাই দিবা। ইয়াত দি কেনে ডিলিট মাই একাউণ্ট ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পাছত তোমালোকৰ সম্পূৰ্ণকৈ একাউণ্টটো ডিলিট হৈ যাব। মই একাউণ্টটো ডিলিট কৰিব বিচাৰোঁ নহয়, সেইকাৰণে মই ইয়াত ডিলিট নকৰোঁ। তোমালোকে যদি ডিলিট কৰিব বিচাৰা সেনেকৈ ডিলিট কৰিব পাৰা। গতিকে এনেকৈ তোমালোকৰ হোৱাটছআপ একাউণ্ট নিজেই খুলি ল'ব পাৰিব, কাৰো সহায় নলোৱাকৈ। আৰু আগৰ ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। থেংক ইউ।